জনাইছোঁ মোৰ ইউটিউব চেনেল কাজিৰঙালৈ। আজি মই বনাবলৈ লৈছোঁ চিকেন প্ৰায় আধা কেজিতকৈ বেছি আছে। তাৰপিছত চিকেনৰ জালুকীয়া জালুক তাৰপিছতে অলপমান জলকীয়া গুড়ি দিম, তাৰপিছতে পিঁয়াজ, কেপচিকাম আৰু অলপমান বিলাহী আৰু অকণমান জলকীয়া দিম, বৰ বেছি জ্বলা নিদিওঁ। এতিয়া মই চিকেনখিনি অলপমান হালধি সানি আৰু নিমখ সানি মই গেছত এতিয়া ফ্ৰাই কৰিম, ভাজি ল'ম। এতিয়া মই কেৰাহীত অলপমান তেল দিছোঁ, তেল অকণমান সৰহকৈ দিছোঁ আৰু ধৰক খায়ো ভাল লাগিব ন, ল'ৰা ছোৱালীও ভাল পাব লাগিব এইখিনি। এতিয়া মই কি কৰিম, এই তেলখিনি গৰম হৈ মই এতিয়া মাংসত অকণমান হালধি দিছোঁ, তাৰপিছতে আপোনাৰ অকণমান নিমখ দিছোঁ, নিমখ যিমানটো খাওঁ আৰু সিমান হিচাপত দিছোঁ আৰু অকণমান জলকীয়া গুড়ি দিছোঁ আৰু বাকী মই জালুক পিছত দিম। এতিয়া মই তেলখিনি গৰম হ'লে ফ্ৰাই কৰিম। পিঁয়াজো পিছত দিম আৰু কেপচিকামো পিছত দিম। সদ্যহতে মই চিকেনখিনি ফ্ৰাই কৰি ল'ম, অলপমান সিজাৰ পিছত মই বাকী বস্তুখিনি দিবলৈ চেষ্টা কৰিম। এতিয়া মই কেৰাহীত চিকেন দিছোঁ, আপোনালোকে চাব, মই কেৰাহীত চিকেনখিনি দি দিছোঁ। এতিয়া মই এইখিনি অলপমান লৰাই দিম, লৰাই দি পেলাই অকণমান ঢাকন মাৰি দিম। ঢাকন মাৰি যেতিয়া সিজিব, ভালদৰে বস্তুখিনি ধুনীয়াদৰে সিজি যাব, তেতিয়া মই ইয়াতে আপোনাৰ এই বাকী বস্তুখিনি যিখিনি মই তাৰ লগত দিম বুলি মই লৈছোঁ, কেপচিকাম, পিঁয়াজ, তাৰপিছত বিলাহী আৰু জালুকখিনি, মেইন জালুকীয়া বনামতো, সেইকাৰণে জালুকটো আপোনাৰ দিবলৈ চেষ্টা কৰিম। এইটো আমাৰ অসমীয়া মানুহে এনেধৰণে প্ৰায়ে খায়, জালুক দি পেলাই। আমাৰ অকণমান ঠাণ্ডা দিনতো খায়, গৰম দিনতো, বেছি গৰমত নাখায় যেনিবা জালুক, কিন্তু এতিয়া বতৰটো অকণমান ঠাণ্ডা হৈ আছে, বৰষুণ দি আছে, সেইকাৰণে ধৰক এতিয়া আমি জালুকটো খাব পাৰিম, কোনো অপকাৰো নকৰে, বেছি নাখাব, কমাই খাব, এনেও এইবোৰ কমাই খোৱাই বস্তু। এতিয়া মই এই কেৰাহীত ঢাকনখন দি অলপ দেৰি ফ্ৰাই কৰিছোঁ। এতিয়া মই মাংসখিনি ভাজি আছোঁ, আকৌ এবাৰ লৰাই দিছোঁ, লৰাই দি এতিয়া অলপ সিজিছে, কিন্তু আৰু মই চাইছোঁ আৰু অলপ দেৰি আপোনাৰ লাগিব, ধৰক 10 মিনিটত মাংসখিনি সিজি যাব। সেই সিজি হোৱালে মই আকৌ এবাৰ ঢাকনখন মাৰি দিছোঁ। এতিয়া মাংসখিনি প্ৰায় সিজি গ'ল। এতিয়া মই এই মাংসৰ ওপৰতে আপোনাৰ যিখিনি বস্তু মই সজাই লৈছিলোঁ, পিঁয়াজখিনি দিলোঁ, তাৰপিছতে কেপচিকামখিনিও দি দিলোঁ, অকণমান খাবলৈ টেষ্টি হওক বুলি সেইখিনি দি দিলোঁ। তাৰপিছতে মই বিলাহী আছিলে, বিলাহী দিলোঁ আৰু এটা কেঁচা জলকীয়া তাৰ ওপৰত দি দিলোঁ। আৰু তাৰপিছত মই যিখিনি মেইন বনাবলৈ গৈছিলোঁ জালুক লৈ পেলাই, এই জালুকখিনি মই ইয়াতে গাৰ্নিছ কৰি দিলোঁ, ইয়াতে মিলাই দিছোঁ। এতিয়া আপুনি সুন্দৰভাৱে বস্তুখিনি লৰাই দিম আৰু 10 মিনিটমান সময় বস্তুখিনি ভাজিবলৈ, ভাজ খাবলৈ এৰি দিম। যেতিয়া সুন্দৰভাৱে বস্তুখিনি ভাজ খাব, তেতিয়া মই এইখিনি আপোনালোকক প্লেটত ওলাই পৰিৱেশন কৰিম। এতিয়া মই আৰু 10 মিনিটৰ কাৰণে ঢাকনখন আকৌ অলপ মাৰি দিম, তাৰপিছতে বস্তুখিনি দি সিজিব, তেতিয়া মই আপোনালোকৰ ওচৰত মুৰ্গী মাংসখিনি আৰু তাৰ সৈতে দিয়া কেপচিকাম, বিলাহী, পিঁয়াজ, মেইন জালুক আৰু এই জলকীয়া, মই এইখিনি আপোনালোকৰ আগত পৰিৱেশন কৰিম। চাওক আপোনালোকে, এই মাংসখিনি সুন্দৰভাৱে সিজি গ'ল, তাৰ লগতে ইয়াৰ যিখিনি কেপচিকাম দিছিলোঁ, বিলাহী দিছিলোঁ, পিঁয়াজ দিছিলোঁ, সকলোখিনি জহি গ'ল, সুন্দৰভাৱে সিজি গ'ল। এয়া চাওক কিমান ধুনীয়াকৈ তেল ওলাইছে, দেখিছে? এইখিনি আপুনি একদম গৰম ভাতৰ লগত বা ৰুটিৰ লগত, যিকোনো লগত আপুনি খাব পাৰে। এতিয়া বিশেষকৈ সৰু ল'ৰা ছোৱালীবোৰে এই খাদ্যটো বেছি ভাল পায়, তেওঁলোকৰ কাৰণে অতি প্ৰিয় আৰু সকলোৱে খায়, অকল সৰু ল'ৰা ছোৱালী নহয়, তেওঁলোকেও খায়, মই নিজেও খুব ভাল পাওঁ এনেধৰণে খাই। এতিয়া চাওক কিমান সুন্দৰকৈ সিজি গৈছে। মই এতিয়া অকণমান জুইটো কমাই দিছোঁ, কমাই দি পেলাই মই এটা কাঁহৰ বাতিত ধুনীয়াকৈ উলিয়াই বস্তুটো গাৰ্নিছ কৰি দিছোঁ। আপোনালোকে চব পৰিৱেশন কৰিছোঁ সুন্দৰভাৱে, আপোনালোকে এনেকৈ ঘৰত বনাই পেলাই খাব পাৰে।
এনেধৰণে আপোনালোকে খাই এনেধৰণে আপোনালোকে খাব পাৰিব। আৰু মই এতিয়া ইয়াতে এটা ধুনীয়াকৈ ভোট জলকীয়া দি দিছোঁ, আৰু অকণমান নেমু দি দিছোঁ, নেমু অকণমান দি দিছোঁ। নেমু হ'লেও ভাল লাগে, নেমু অকণমান আপুনি ইয়াতে অকণমান নেমু চেপি খাওঁ বুলিলেও চেপি খাব পাৰে। আৰু এনেধৰণে বা নেমু টেঙাৰ লগতো ধুনীয়াকৈ এটি সুন্দৰ জলকীয়া ভোট জলকীয়া দিছোঁ। এতিয়া আপোনালোকে এইখিনি সুন্দৰভাৱে খাব পাৰিব, কোনো হেৰি নাই। এনেকৈ আপোনালোকে ঘৰতো বনাই খাওক। এয়া আমাৰ নৰ্থ ইষ্ট মানুহৰ এইটো ছাইডৰ বিশেষকৈ অসমৰ এইবোৰ এটা থলুৱা, একদম থলুৱা খাদ্য, কোনো হেৰি অপকাৰ নোহোৱা এটা সুন্দৰ খাদ্য। আজিলৈ ইমানতে হ'ল, ধন্যবাদ জনাইছোঁ।